গাইজ বৰে বৰে মন ব্লগ মাতে ফেলিলে আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভালে থাকে? মোৰো ভালে। মানে ডিব্ৰুগড়ত মানে কামটো কৰি আছিলোঁ, খতম হ'ল, গুচি আহিলোঁ। এতিয়া গোলাঘাট যাব লাগিব। তোমাৰ দাইচিলিকেইটা কাটি দিলোঁ। তাৰপৰা মই মানে গাঁৱৰ মানুহ এঘৰত মানে আছোঁ। গাঁৱৰ মানুহ এঘৰত মানে তোমাৰ ল'ৰা এটাই ধুনীয়া ধুনীয়া ছবি আঁকি দিছে, মানে বহুত ধুনীয়া ধুনীয়া ছবি আঁকি দিছে। মানে চিনেমা এক্টৰো আঁকি দিছে, গাঁৱৰ ছোৱালীজনীও আঁকি দিছে, তাৰপৰা জিতি আঁকি দিছে। আৰু মোবাইল এটাও মানে দেখুৱাম বাৰু আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণ চাব। সেই গাইজ এয়া মোবাইল এটা হয়। মোবাইল এটা কেনেকুৱা দেখিছেনে বাৰু? আপোনালোকে দেখিছে চাগে। এইটো পলুটো খাবলৈ ধুনীয়াই বাৰু। এইটো এহেঁতৰ মানে নজৰ লাগিলে, সেইকাৰণে তোমাৰ পাত চাত ভালকৈ খোৱা নাই। আৰু এয়া তোমাৰ কল থোৱা দি থৈছে। কল থোৱাতে মানে তাহাঁতি এইটো বাঁহটো সাজিছে। এইটো বগা, এইটোকেইটা ৰঙা। এইটো সাজিবলৈ হেৰি কৰি আছে, পকা হৈ আছে। এইয়া ফাকে ফাকে সোমাই আছে তাহাঁতি। বাঁহটো সাজি হৈছে। এইটো ৰঙা হয়। এইটো এৰিচাদৰ বনাই নে কি জানো? মুগা মুগা এইটো তোমাৰ ৰিহা চিহা এইবোৰ বনাই হপায়, মই ইমান ভালকৈ নাজানো। সেইকেইটা মানে মই মানে যোন ঘৰত আছোঁ, এই ঘৰত ল'ৰাটোৱে মানে তোমাৰ কি কি ছবি আঁকি দিছে চাওঁ। ছোৱালীজনী মানে চকুকেইটাই অকল মুখখনে আঁকি থৈছে, এইটো অকল চকুটো আঁকি থৈছে। ইয়াৰ আৰ্টিষ্টটো কিন্তু ধুনীয়া কৰিছে, আপোনালোকক দেখুৱাম বাৰু। চকু এই ছোৱালীজনী, এজনী ছোৱালী বনাইছে। এহেঁতৰ গোটেই ছোৱালী হৈ গ'ল। এজনী ছোৱালী, এহেঁতৰ ঘৰত অকল ছোৱালী আছে। তাৰপৰা এইটো চিনেমা তোমাৰ গুণদানে এক্টৰ জানো আঁকি থৈছে। তাৰপৰা আমাৰ গাঁৱৰ ছোৱালী এজনীকো আঁকি থৈছে। এইজনী ছোৱালীজনী হাঁহিটো ধুনীয়া লাগিছে। তাৰপৰা এইটো কিবা ঘোঁৰা বনাইছে আৰু বনাই আছে বাৰু।